হেল্ল' দোস্ত, আজিৰ ভিডিঅ'টোত কেইখনমান এনেহেন দেশৰ বিষয়ে আলোচনা কৰিম য'ত আপুনি যাবাক লগি ভিছাৰ প্ৰয়োজন নহয় আৰু এনেকুৱা দেশৰ তুলনাত আমাৰ ভাৰতীয় টকাৰ মূল্য বহুত বেছি। এনেহেন দেশত আপুনি গৈ নিজকে এজন কৰোড়পতি হিচাপত অনুভৱ কৰিব। বলক জানিবলৈ ভিডিঅ'টো চাওক। নাম্বাৰ 1 হ'ল কম্বোডিয়া। ইয়াৰ ৰাজধানী হ'ল নম পেন। ই এখন পাহাৰেৰে আৱৰা অতি সুন্দৰ দেশ। আমাৰ দেশৰ 1 টকা এই দেশৰ 56 টকাৰ সমান। ইয়াত পৰ্যটকৰ আকৰ্ষণৰ বিন্দু হ'ল ৰয়েল প্লেচ, নেশ্যনেল মিউজিয়াম ইত্যাদি। নাম্বাৰ 2 হ'ল ভিয়েটনাম। ইয়াৰ ৰাজধানী হনাই। ভাৰতৰ মানুহৰ কাৰণে ই এখন বিৰাট আকৰ্ষণৰ বিন্দু। এই দেশখন প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ আৰু আমাৰ দেশৰ 1 টকা এই দেশৰ 316 টকাৰ সমান। আপুনি 1000 টকাতে একদিন ইয়াত 5 ষ্টাৰ হোটেলত থকা আৰু খোৱা লোৱা কৰিব পাৰিব। এনেহেন দেশ আপুনি হাজিৰা কৰিও ভ্ৰমণ কৰিব পাৰিব। নাম্বাৰ 3 ইণ্ডোনেছিয়া। ইয়াৰ ৰাজধানী হ'ল জাকাৰ্টা। ইয়াত ভাৰতৰ মানুহৰ কাৰণে ভিছা নালাগে। ইয়াত বহুত কম খৰচতে আপুনি ভ্ৰমণ কৰিব পাৰিব আৰু আমাৰ দেশৰ 1 টকা এই দেশৰ 192 টকাৰ সমান। ইয়াত পৰ্যটকৰ আকৰ্ষণৰ বিন্দু হ'ল বিচ অফ বালি, পুটিং নেশ্যনেল পাৰ্ক আৰু কমোডো নেশ্যনেল পাৰ্ক, য'ত কমোডো ড্ৰেগনৰ কাৰণে বিখ্যাত। নাম্বাৰ 4 হ'ল মংগোলিয়া। ইয়াৰ ৰাজধানী হ'ল উলানবাটাৰ। ই এখন এছিয়াৰে পাহাৰেৰে আৱৰা সুন্দৰ দেশ। ই চাইনাৰ উত্তৰে অৱস্থিত। আমাৰ দেশৰ 1 টকা এই দেশৰ 40 টকাৰ সমান। ইয়াৰ জনবসতি বহুত পাতল। উলানবাটাৰ হ'ল এখন সুন্দৰ চিটি। নাম্বাৰ 5 চাউথ কোৰিয়া। ইয়াৰ ৰাজধানী হ'ল ছিউল। এই দেশৰ নেশ্যনেল গেম হ'ল টাইকোৱাণ্ডো আৰু ইয়াত পৰ্যটকৰ কাৰণে আকৰ্ষণৰ বিন্দু হ'ল ছিউল টাৱাৰ আৰু আমাৰ দেশৰ 1 টকা এই দেশৰ 16 টকাৰ সমান। আৰু হনক ভিলেজ হ'ল ইয়াৰ এখন সুন্দৰ আৰু চাফ চিকুণ গাঁও। ই পৰ্যটকৰ কাৰণে বিশেষ আকৰ্ষণ। আজিৰ কাৰণে ইমানেই। যদি ভিডিঅ'টো ভাল লাগছে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব।